নমস্কাৰ আপোনালোক সকলোলৈকে বিউটি সুলতানা চেনেললৈ স্বাগতম জনাইছো। আজি দেখিছেনে ৰাতি 8টা বাজিবলৈ হ'ল। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ কাৰণ আজি আমি যাম কেকাহঁতৰ ঘৰলৈ, মানে মোৰ মানুহজনৰ ডাঙৰজন ককাইক তেওঁলোকৰ ঘৰলৈ যাম। আমি ঈদৰ পিছদিনাখন গৈছিলোঁ বাৰু, কিন্তু তেওঁলোক যেতিয়া আমাৰ ঘৰত আহিল আকৌ দাৱাত দি থৈ গৈছে যে তহঁতি আকৌ মানে আমাৰ ঘৰলৈ আহিব লাগিব। এতিয়া ভাইকলে ফোন কৰিছে যে তহঁতি আজি ৰাতি মানে দাৱাত আছে সেই বুলি কোৱাত এতিয়া আমি তাকে ওলাইছোঁ আৰু যাম বুলি। কিন্তু মই এইটো ভিডিঅ'তে মোৰ নানীয়ে গোৱা এটি গান দুষাৰিমান আপোনালোকক ভিডিঅ' ক্লিপটো দি দিম। মানে তাত যোৱা ভালকৈ ভিডিঅ' কৰা নাছিলোঁ, সেইদিনাখন ৰাতি গ'লোঁ ঘপককৈ গৈ নানী গান এটা গাওক, মানে অকণমান ৰেকৰ্ডিং কৰি থলোঁ। গতিকে নানীৰ সেই গানটো দি দিম। গতিকে নানীৰ গানটো দিম কাৰণে আজি মই আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে নানীয়ে ভাল পোৱা আগৰ পুৰণা গান খগেন মহন্ত তেওঁ গোৱা এটি ধুনীয়া গীত মই দুষাৰিমান আপোনালোকৰ আগত গাই শুনাব লৈছোঁ। আলফুলীয়া কপৌফুল ও দেহি ক'ত পালা চিত বিয়াকুল। আলফুলীয়া কপৌফুল ও দেহি ক'ত পালা চিত বিয়াকুল। ও হাবি ভাঙি দেখিলো ও বিৰিখ বগাই ছিঙিলো। হাবি ভাঙি দেখিলো ও বিৰিখ বগাই ছিঙিলো। সেই হাঁহি কোন পাহি বনৰীয়া ফুল। আলফুলীয়া কপৌফুল ও দেহি ক'ত পালা চিত বিয়াকুল। বাছ আজিলে ইমানেই। আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই গীতটো কেনেকুৱা লাগিছে। গতিকে আজি এতিয়া কেকাহঁতৰ ঘৰলৈ যাম, কিন্তু কিমানখিনি আপোনালোকক দেখাব পাৰোঁ নাজানো, কিন্তু পৰাপক্ষত দেখাবৰ কাৰণে চেষ্টা কৰিম। ব'লক তেন্তে মই এতিয়া দোকান বন্ধ কৰোঁ। দোকান বন্ধ কৰি পেলাই মইতো ওলালোৱেই, এয়া আৰু এনেকেই ওলাইছোঁ। গতিকে মই ওলালোৱেই, ওলোৱাৰ পিছত দোকান বন্ধ কৰি মেলি আমি যাম আৰু। আহি পোৱাৰ মাত্ৰকে লাগিছে দুইজনে পূৰা কথাত, আৰু মই গ'লোঁ ভিতৰত। গৈ দেখিছোঁ বৌয়ে এইফালে নাস্তা ৰেডি কৰিলে আমাক চাহৰ কাৰণে। তাৰপাছত গৈ পাকঘৰত দেখিলোঁ বৌৰ চাহৰ পানী পূৰা উতলিয়ে আছে, বৌয়ে চাহ ৰেডি কৰি আছে আমাৰ কাৰণে। তাৰপিছত ময়ে কাপকেইটা লৈ গ'লোঁ আগফালে। বৌয়ে ক'লে ডাইনিঙত বহ, আমি ভাবিলোঁ নাই আগফালে সিহঁতি কথা পাতি আছে তাতে খাওঁ। এয়া বৌয়ে চাহো বাকি দিলে খাবৰ। এইফালে বৌয়ে ৰেডি কৰিলে আমাৰ কাৰণে ভাত। এয়া চাওকচোন গোটেই ডাইনিংখন ভৰাই দিছে আৰু। এইফালে আপোনাৰ ভাত মাংস, এইফালে দাইল ভাজি মাছ নেমু টেঙা আকৌ জলকীয়া চব একফালৰ পৰা। আকৌ সি খাই বোলে আপোনাৰ ফ্ৰিজৰ পানী, দাদাইকো খাব। গতিকে চব উলিয়াই লৈ আমি গোটেইখিনি একেলগে খোৱাত বহিলোঁ আৰু। খাই বৈ আজৰি আপোনালোকক দেখাইছিলোঁ কেকাহঁতৰ ঘৰলৈ গৈছিলোঁ বুলি, কিন্তু গৈছিলোঁ আপোনাৰ ৰাতি ভাত খোৱাৰ পিছৰ পৰা আপোনালোকক দেখুওৱা নহ'ল, কাৰণ বহুত দেৰি হৈ গ'ল আহি পোৱাৰ পাছত আৰু ভিডিঅ'টো কৰা নহ'লেই বাৰু। গতিকে কালিয়ে সমাপ্ত হ'ল। আজি আকৌ মই আপোনালোকক লগ পাইছোঁ একদম চিধাই পাকঘৰৰ পৰা, কিয়নো এতিয়া ৰাতিপুৱা যিহেতু বেটি স্কুলৰ কাৰণে ওলাই আছে, তাইৰ কাৰণে মই টিফিন ৰেডি কৰি আছোঁ, মানুহজনৰ কাৰণে পৰঠা পনীৰ ঠিক কৰি আছোঁ। সেইটো কাৰণে বোলো ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। এয়া বেটিৰ কাৰণে মই টিফিন বৰ্তমান এয়া ৰেডি কৰি আছোঁ দেই। এইফালে এয়াও তাইৰ কাৰণে ঠিক কৰি থৈছোঁ। লৰালৰিকৈ টিফিনটো ঠিক কৰি তাইক আজৰি কৰোঁ। আমাৰ বেটিৰ টিফিন ৰেডি, এতিয়া মই এইটো পেক কৰি দিম। এয়া আমাৰ টিফিন ৰেডি। মানুহজনকো খুৱাই বুৱাই পঠিয়ালোঁ, এতিয়া মই খাব লৈছোঁ। এয়া খাবলৈ কি লৈছোঁ চাওক। এইফালে এটা পৰঠা, তাৰপাছতে এইফালে আপোনাৰ পনীৰ, এটা ডিম লৈছোঁ টুচ কৰি, তাৰপিছতে একাপ লাল চাহ। কিয়নো মই মানে আপোনাৰ গাখীৰ চাহতকৈ কিন্তু লাল চাহটোহে বেছি খাই ভাল পাওঁ দেই। গতিকে একাপ লাল চাহৰ সৈতে এয়া হ'ল মোৰ ৰাতিপুৱাৰ আহাৰ দেই। এয়া দুপৰীয়া ভাত সাঁজো ল'লোঁ খাবলৈ দেই, কাম বন্ধ কৰি লৈ পেলাই। এইটো চাওক ইউনিফৰ্মৰ স্কাৰ্ট দেখিছেনে। ইয়াতে অকল এই বিপখন লগাই দিলোঁ, পাছফালে এনেকৈ বিপৰ ফিটা এনেকৈ কৰি লগালোঁ। আজিৰ দিনটো সেয়াকে কাম কৰিলোঁ দেই। সেইটো কাৰণে আপোনালোকক কিন্তু কৰিলোঁ হয়, কিন্তু দেখুওৱা একোৱেই নহ'লে। এয়া দেখিছেনে স্কাৰ্টটো বাৰু স্কুলৰ পৰা দিয়া দেই, এই ওচৰৰ বৌ ছোৱালীজনীৰ। তাকে মই এই বিপখন এনেকৈ লগাইছোঁ, আৰু আপোনাৰ এইফালে পাছফালে এনেকৈ ক্ৰছ টাইপত, মানে আপোনাৰ এনেকৈ কৰি ক্ৰছ টাইপত হ'ব এইটো ফিটাটো।
মাৰি থোৱা আছে বাৰু ক'ত গ'ল এইয়া এনেকৈ ক্ৰছ টাইপত এনেকৈ কৰি ক্ৰছ টাইপত থ'ব ফিতাইটো মাৰি দিছোঁ ধুনীয়াকৈ বুটাম চুটাম লগাই মেলি ক্লিয়াৰ দিলোঁ দেই আজি দিনটো সেয়াকৈ কাম কৰিলোঁ হঠাতে গৈ ওলালোঁ সেইদিনাখন নানীহঁতৰ ঘৰ এই দেখিছেনে নানীহঁতৰ ঘৰ ভাঙিছে মানে ঘৰ বনাব আকৌ আৰু এয়া চাওক এয়াই হৈছে মোৰ নানী যিয়ে মোক 2.5-3 বছৰৰ পৰা লগত ৰাখি তুলি তালি ডাঙৰ দীঘল কৰিলে বহুত মৰম আৰু আদৰৰ মাজেৰে গতিকে তেওঁক মই আমাৰ নিচিনা মনেৰে শ্ৰদ্ধা কৰোঁ আৰু তেওঁক মই গৈ পাই ক'লোঁ নানী গান এটা কওক মই ৰেকৰ্ডিং কৰি থ'ম এয়া হৈছে মোৰ মামী দেই এতিয়া শুনক নানীৰ গানটো ধুনীয়াকৈ গান এটা বাইদেউ আহিলতি কলা পাত লৰে তৰে দেহি মূৰাই লৈ মনত পৰে কাউৰী পৰে চকুৰে নেদেখা দূৰণিতে আছো মই নিয়নৰ চাকৰিতে কাউৰী পৰে চিঠিৰ বোজা মই পিঠিত তুলি লৈ পৰৰ প্ৰশ্নে কঢ়িয়াও মোৰ যে চেনেহীয়ে কিনো ভাবিছে তাৰ মই গমকে নাপাওঁ কাউৰী পৰে এতিয়া আমাৰ জানে গাব দেই গাই দিয়া ধুনীয়াকে এটা মোৰ নাম মই এটা কবিতা আছো মামা ঘৰলৈ যাম ককা এটা সাধু কোৱাব শুনি মজা পাম এতিয়া মা দেখাৰ দিয়া আজি কাছে ৰৈ আছে যি পৰি জীয়া এইজনীয়ে হৈছে মোৰ মমাৰ ছোৱালী দেই তাই নানীক মানে গোৱা দেখি তাইকো বোলে কিবা এটা গাব লাগে তেতিয়া ক'লো আৰু কিবা এটা গাবৰ কাৰণে তাই আকৌ ধুনীয়াকৈ এটি কবিতাকে গাই দিলে আৰু চাওকচোন কিমান ফৰফৰীয়াকৈ তাই গাই দিছে আৰু এইফালে আপোনালোকক দেখালোৱে মোৰ নানীক দেখালোঁ মামীক দেখালোঁ কিন্তু মমাক বাৰু ঈদৰ দিনাখন দেখালোঁ কিন্তু মই যে আপোনাক কৈছোঁ নানী নহয় মোৰ আম্মাহে দেই কাৰণ তেওঁইতো মোক তুলি তালি ডাঙৰ দীঘল কৰিলে নহয় জানো এতিয়া আকৌ তেওঁলোকক গোৱা দেখি মামী বহিছে মামীকো ক'লোঁ গাওকচোন এটা মামীয়ে কেনেকৈ কৰে চাব দেই নাগাই বোলে দিয়ক অঁ তাৰ পাছতে মামীয়ে দিলে চাহ অকণমান এই চাহ খালোঁ খায়ে চিধা নানীক মামীক মাত লগাই আৰু ঘৰৰ কাৰণে ৰাওনা হ'লোঁ দেই মই কাৰ্টত বিফ লগালোঁ কিন্তু আপোনালোকক মানে মোৰ ভিডিঅ'টো দিয়া নহ'লে মানে ভিডিঅ'টো দেখুওৱা নহ'লে কাৰণ মই পটাপট এইফালে চিলাই আছিলোঁ আৰু এইফালে আলহীও আহি আছিলে সেইটো কাৰণে মই হঠাতে চিলাই দিবলগীয়া হ'ল স্কাৰ্টটো সেইকাৰণে দি দিলোঁ মই নেক্সট আপোনাক ভিডিঅ' এটাত মই ৰেডিমেড স্কাৰ্টত কেনেকৈ বিফ লগাব লাগে মই সেইটো আপোনালোকক নিশ্চয় দেখাম বাৰু কিন্তু আৰু মই এতিয়া আপোনালোক এটা কথাই কওঁ যে মই যিখিনি এতিয়া ভিডিঅ'ত আপোনালোকক দেখালোঁ বা কেকাহঁতৰ ঘৰলৈ গৈছিলোঁ বা নানীয়ে গান এটা গাইছিলে আপোনালোকে যদি সকলোখিনি চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মই গোৱা গানটো নানীয়ে গোৱা গানটো যদি ভাল পায় কমেণ্ট কৰি জনাব দেই গতিকে আজিলৈ আহিছোঁ আকৌ লগ পাম মোৰ অন্য এটি ভিডিঅ'ৰ সৈতে